এই আমাৰ অসমৰ নামনি অসমৰ লোকসংস্কৃতি আমাৰ যি মহোৎ উৎসৱ আছে আঘোণ মাহৰ পূৰ্ণিমাত এই অনুষ্ঠানটি খুব আনন্দ উৎসাহেৰে পালন কৰে চেমনীয়াসকলে। হয়তো ঘৰ ক'ত নগদে কচোন? বাদেহিলাত না মহোতো গা ধুনীয়াকে জয় কৃষ্ণ বোলে হৰি বল হৰি বল হৰি বল আৰু বাৰে হৰি বল হৰি বল হৰি বল হৰিৰণে আলোকী চৰণে আলোকী লাগন মাতৃ ভৰি মাটিত পৰ ৰে বুলি দুলি বনাই দি বান্ধৱ তুলি বনাৰে চাউল লাগে ধুন ধুন পেলেংগাতি দাৰ্জিলিকা সোণাল লাঠি ভালুকিয়ে পিঠাগুৱা নাচোন জিঅ'ৰে ভালুকি ভালুকিয়ে বিহু নাচা নাচোন জিঅ'ৰে ভালুকি দেখিয়ালে ৰান্ধে পালে তুয়ালে খাই চলাৰ বেটা সুন্দৰ পৰা চিতে যায় para দিকে দিকে হলি পাতাৰ বালি পাগলা মলো চিনিলাক চুৰে বাবু কান্দি মৰে একৰ গছৰ তলে কলা মাছ জমা কৰে বাকেট বা তামলো বাকেট বা তামলো আমাৰ গাঁৱতে যাওঁ শুই থকা হাতিয়া সদায় চাই দি সদায় আলি চুগুটি চাউকুচি ভকতৰ চলি আছো বিদায় দিয়া ভালো